হাই ফ্ৰেণ্ড, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চাৰ্ট ৰিডিঙৰ বিষয়ে আমি শিকিম আৰু চাৰ্ট ৰিডিং আমি কেলে কৰিব লাগে সেইটোৰ বিষয়ে আপোনালোকক জনাম। প্ৰথম কথাটো হ'ল আপুনি কিমান টাইম ফ্ৰেমত আপুনি ট্ৰেড লয়। অ'কে, কিছুমানে 1 মিনিট টাইম ফ্ৰেমত, কিছুমানে 5, কিছুমানে 15, সেইকেইটাত তেওঁবিলাকে ট্ৰেড লয়। কিন্তু আপুনি কোনটো টাইম ফ্ৰেমত ট্ৰেড লয় সেইটো আপুনি বাছি ল'ব লাগিব। অ'কে, মই 1 মিনিট টাইম ফ্ৰেমত ট্ৰেড লওঁ। বেংক নিফ্টিতহে মই ট্ৰেড কৰোঁ অকল। অ'কে, আৰু কিছুমানে ষ্টকত কৰে। সেই ষ্টকবিলাকত 5 মিনিট হ'ব পাৰে, 15 মিনিট হ'ব পাৰে, সেইকেইটাত আপোনালোকে ট্ৰেড লয়। অ'কে, মই বেংক নিফ্টিত ট্ৰেড কৰোঁ, সেইকাৰণে বেংক নিফ্টিত চাৰ্টটো উলিয়াই লৈছোঁ। আৰু বেংক নিফ্টিৰ বিহেভিয়াৰ কেনেকুৱা হয় মই অলপ জানো। সেই কেনেকুৱা ট্ৰেড কৰিব লাগে সেইটোৰ বিষয়ে অকণমান জানো। আৰু যেতিয়া আপুনি ট্ৰেড কৰিব, তেতিয়া আপুনি যিটো ষ্টকত আপুনি ট্ৰেড কৰিছে তাৰ সেই ষ্টকটো কেনেকুৱা মানে চলে সেইটো আপুনি জানি পাব লাগিব, তেতিয়াহে আপুনি তাত ট্ৰেড ল'ব পাৰিব। অ'কে, মই 1 মিনিট টাইম ফ্ৰেমত ট্ৰেড লওঁ, সেইকাৰণে 1 মিনিটটো মই চাৰ্টটো উলিয়াই লৈছোঁ। এইটো 1 মিনিট টাইম ফ্ৰেম। আৰু তেতিয়াহ'লে মই ইয়াত কি প্ৰেক্টিছ কৰিব লাগিব। অ'কে, কি মই পেটাৰ্ণত মই ট্ৰেড লওঁ। প্ৰথম কথা, কি পেটাৰ্ণত মই ট্ৰেড লওঁ। এম পেটাৰ্ণত মই ট্ৰেড লওঁ। তাৰপিছত ডাব্লিউ পেটাৰ্ণ, তাত ট্ৰেড লওঁ। হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণত এইকেইটা ট্ৰেড লওঁ। আৰু ফ্লেগ পেটাৰ্ণ এইকেইটা ট্ৰেড লওঁ। আৰু ট্ৰেণ্ড লাইন ব্ৰেক হওঁতেও লওঁ, যেতিয়া নেকি ৰিটেষ্ট কৰিব সেইটো সময়তো লওঁ। এনেকুৱা এইকেইটা পেটাৰ্ণবিলাকত মই ট্ৰেড লওঁ। তেতিয়াহ'লে সেইকেইটাতে মই প্ৰেক্টিছ কৰিব লাগিব, বা ইয়াতে মই চাব লাগিব মাৰ্কেটে কেনেকুৱা, তাৰ চলন ফুৰণবিলাক কেনেকুৱা হয়, তাৰ বিহেভিয়াৰবিলাক কেনেকুৱা হয়, মই তাক বুজি পাইহে মই ট্ৰেড কৰিব লাগিব। অ'কে, তেতিয়াহ'লে ব'লক বিচাৰি চাওঁ আমি ক'ত ইয়াৰ মানে বেংক নিফ্টিত আমি সুযোগ পালোঁ হয় ট্ৰেড কৰিবৰ কাৰণে। সেইটো আমি বেক টেষ্টিং আমি কৰিম। অ'কে, প্ৰথম কথাটো হৈছে ট্ৰেণ্ড লাইন যেতিয়া নেকি ব্ৰেকআউট দিব তেতিয়াও আমি ট্ৰেড লওঁ। অ'কে, মই এইকেইটাতো ট্ৰেড লওঁ। ইয়াত এবাৰ ইয়াত গৈছিলে নোৱাৰিলে, ইয়াত এবাৰ ইয়াত ব্ৰেক হ'ল। অ'কে, ৰিট্ৰেচ কৰিছে। অ'কে, ইয়ালৈকে ৰিট্ৰেচ কৰিছে, মই ইয়াত ট্ৰেড ল'লোঁ হয়। তেতিয়াহ'লে ইয়াত ট্ৰেড ল'লে মই ইয়াত ট্ৰেড ল'লোঁ যেনিবা, মোৰ এছএলটো ইমান মানত থাকিলে হয় আৰু টাৰ্গেটটো ইমান মান। অ'কে, টাৰ্গেটটো ইয়াত দিলোঁ হয়, ইয়াত দিলোঁ হয়। অ'কে, এনেকুৱাকৈ আমি প্ৰেক্টিছ কৰিম। অ'কে, এইটো ট্ৰেণ্ড লাইনৰ প্ৰেক্টিছ। ট্ৰেণ্ড লাইন এইটো হৈ গ'ল, এইটো এটা। ইয়াত চাইছোঁ, ইয়াত আমি ট্ৰেড ল'লোঁ হয় নেকি, ইয়াত এম পেটাৰ্ণ বনিছে। অ'কে, এইটো এম পেটাৰ্ণ বনিছে, কিন্তু নেক লাইনটো ক'ত, নেক লাইনটো ইয়াত আছে। অ'কে, ইয়াত নেক লাইনটো আছে, তেতিয়াহ'লে মই ইয়াত চেল কৰিলোঁ হয়। ইয়াত মোৰ এছএলটো থাকিলে হয় আৰু টাৰ্গেটটো 1:2 ইমান মানত মই থ'লোঁ হয়। অ'কে, তাৰপিছত ইয়াত কিবা পেটাৰ্ণ বনিছে নেকি, নাই বনা, তেতিয়াহ'লে ইয়াত ট্ৰেড ল'ব নোৱাৰোঁ। ইয়াত এটা ডাব্লিউ পেটাৰ্ণ বনিছে, এইটো ডাব্লিউ পেটাৰ্ণ এটা বনিছে। অ'কে, তেতিয়াহ'লে যেতিয়া নেকি নেক লাইন ব্ৰেক হ'ব সেইটো সময়ত আমি বাই কৰি দিম। এছএলটো ইয়াত, টাৰ্গেটটো ইমান মানতে। অ'কে, কিন্তু ইয়াতো এটা হেড এণ্ড শ্ব'ল্ডাৰ বনিছিলে, মই আপোনালোকক দেখাইছোঁ হেড এণ্ড শ্ব'ল্ডাৰ। অ'কে, এইটো 1 মিনিট, এইটো এটা গ'ল এনেকুৱা, এইটো বনিছে, কিন্তু ইয়াত এইটো বনিব বিচাৰিছিলে, নহ'ল। আমাৰ এণ্ট্ৰিটো এইটো যেতিয়া নেকি নেক লাইনটো ব্ৰেক হ'ব তেতিয়া আমাৰ এণ্ট্ৰি হ'লে হয়, কিন্তু এইটো হোৱা নাই, তেতিয়াহ'লে আমাৰ ইয়াত
ইয়াত আমাৰ এন্ট্ৰি নহ'ল ওকে আৰু আমি চাম ইয়াত আমি এন্ট্ৰি ল'ম নেকি নাই এইটো এটা ট্ৰেন্ড লাইন ড্ৰ কৰি যদিও চাওঁ ইয়াৰ পৰা ইয়ালৈকে ড্ৰ কৰিলোঁ ইয়াত ব্ৰেক হৈছে কিন্তু আমি ৰিটেষ্ট কৰিব গৈছে কিন্তু আমাৰ ইয়াত মাৰ্কেট বন্ধ হ'ল তো আমি ইয়াত ট্ৰেড ল'ব নোৱাৰোঁ ওকে কিন্তু তলতটো গৈছিলে কিন্তু ইয়াত আমি ট্ৰেড ল'ব নোৱাৰোঁ কিলে মানে এইটো টাইম আপ হৈছিলে এইকাৰণে আমি তাত ট্ৰেড ল'ব নোৱাৰোঁ ওকে ইয়াতো এটা ডাব্লিউ পেটাৰ্ণ বনিছিলে ভাল এইটো ইয়াত আমি ইয়াত ট্ৰেড ল'ম ওকে ইয়াত আমি ট্ৰেড ল'লোঁ আমাৰ এসএলটো ইয়াত থাকিল আৰু টাৰ্গেটটো ইমানত ওকে এইটো তাৰপিছত আৰু আমি ইয়াত কিবা পেটাৰ্ণ পাইছোঁ নেকি ইয়াততো একো পেটাৰ্ণ পোৱা নাই তেতিয়াহ'লে আমি ট্ৰেড ল'ব নোৱাৰোঁ ওকে আৰু আমি বেক টেষ্টিং কৰিম ইফালে গৈ আমি কিবা পেটাৰ্ণ পাইছোঁ নেকি সেইটো আমি চাম ইয়াত আমি এম পেটাৰ্ণ পাইছোঁ এইটো আমি এম পেটাৰ্ণ পাইছোঁ কিন্তু ইয়াত আমি চেল কৰিব লাগে কিন্তু আমাৰ চেলটো এইখিনি মানতহে হ'ব কিলে মানে মাৰ্কেট ইমান সোনকালে পৰিছে যে আমি ইয়াত ট্ৰেড ল'ব নোৱাৰোঁ এইকাৰণে ইমান মানত ল'লোঁ আমি টাৰ্গেটটো ইমান মানত দিলোঁ ওকে ইয়াতো এটা ডাব্লিউ পেটাৰ্ণ বনিছে এইটো ওকে আৰু আমাৰ এন্ট্ৰিটো ইয়াত হ'ব এন্ট্ৰি ইয়াত হ'ব আমাৰ এসএলটো ইয়াত হ'ব আৰু টাৰ্গেট ইয়াত ওকে ইয়াতো এটা এম পেটাৰ্ণ বনিছিলে কিন্তু ইয়াত মাৰ্কেট ইয়াত বন্ধ হ'ল ইয়াত তো আমি তাত ট্ৰেড ল'ব নোৱাৰোঁ ওকে আৰু এইটো ছাপৰ্ট আৰু ৰেজিষ্টেন্স যেতিয়া ব্ৰেক হয় সেইটো সময়তো মই এটা ট্ৰেড ল'ম এনেকুৱা এইটো আপোনালোকক দেখাই দিছোঁ এইটো ইয়াৰ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ যেতিয়া ব্ৰেক কৰিছে মই ইয়াত যেতিয়া ৰিটেষ্ট কৰিব সেইটো সময়ত মই ট্ৰেড লওঁ এটা ইয়াত ট্ৰেড ল'লোঁ হয় আৰু মোৰ এসএলটো ইমান মানত হ'লোঁ হয় আৰু টাৰ্গেটটো ইমান মানত ওকে এনেকুৱাকৈ ট্ৰেড লোৱা হয় ওকে ইয়াত আমি কিবা ট্ৰেড ল'ব পাৰোঁ নেকি কিন্তু ইয়াত আমি ট্ৰেড ল'ব নোৱাৰোঁ ইয়াত কিলে মানে একো পেটাৰ্ণ বনা নাই তেতিয়াহ'লে আমি তাত ট্ৰেড নলওঁ ওকে আৰু আমি চাম এইটো এটা এম পেটাৰ্ণ বনিছে ধুনীয়াকৈ ইয়াত এম পেটাৰ্ণ এটা বনিছে এইটো যেতিয়া ব্ৰেক হ'ব সেইটো আমি ইয়াত আমি চেল কৰি দিম ওকে এনেকুৱাকৈ আমি ট্ৰেড কৰিব লাগিব ওকে ইয়াতে এটা এম পেটাৰ্ণ বনিছে ইয়াত আমাৰ এসএলটো ইয়াত হ'ব আৰু টাৰ্গেটটো ইমান মানত হ'ব ওকে ইয়াতে এটা ডাব্লিউ পেটাৰ্ণ বনিছে কিন্তু এইটো ইমান এটা ভাল হোৱা নাই তেতিয়াহ'লে আমি ইয়াত ট্ৰেড নলওঁ ওকে কিয় মানে অপেন ইয়াত হৈছে আৰু তলফালে পৰি আছিলে আৰু ইয়াত ডাব্লিউ পেটাৰ্ণ বনাইছে কিন্তু আমি ইয়াত ট্ৰেড নলওঁ ওকে এইটো এটা এম পেটাৰ্ণ বনিছে এনেকুৱাকৈ আমি চাৰ্ট ৰিডিং কৰিব লাগিব বেক টেষ্টিং কৰিব লাগিব যেতিয়া নেকি আমি যেতিয়া বেক টেষ্টিংবিলাক কৰি থাকিম সেইটো সময়ত সোনকালে আমাৰ চকুৱে ধৰি পাব যে তাত ডাব্লিউ পেটাৰ্ণ বনাইছে ফ্লেগ পেটাৰ্ণ বনাইছে হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ বনাইছে এম পেটাৰ্ণ বনাইছে ট্ৰেণ্ড লাইন ব্ৰেক হৈছে ইয়াত ছাপৰ্ট ৰেজিষ্টেন্স বনিছে সেইবিলাক সোনকালে আমাৰ চকুৱে ধৰি পাব সেইটো সময়ত আমাৰ ট্ৰেড ল'বলৈ ভাল হয় ইয়াতো এইটো এটা পেটাৰ্ণ এনেকুৱা বনাইছিলে তো আমি ইয়াতো আমি ট্ৰেড ল'ব পাৰোঁ এইটো যেতিয়া নেকি ব্ৰেক হয় ওকে এনেকুৱাকেইটাতো আমি ট্ৰেড ল'ব পাৰোঁ এইকেইটা
ইয়াত এইকেইটাত আমি ট্ৰেড ল'ব পাৰোঁ। এনেকৈ আমি প্ৰেক্টিচ কৰি থাকিব লাগিব। আৰু আপুনি যদি বিগিনাৰ হয় তেতিয়াহ'লে কিবা নাইতো কিবা এটা আপুনি ইণ্ডিকেটাৰ লগাই ল'ব। এনেকুৱা পূৰা অ'পেন নেকেড চাৰ্টত আপুনি মানে চাৰ্ট ট্ৰেডিং কৰাটো ইমান সহজ নহয়, বা আপুনি গম নাপাব যে কোনফালে মাৰ্কেট গৈ আছে। সেইকাৰণে MACD মুভিং এভাৰেজটো আপুনি যদি লগাই লয় তেতিয়াহ'লে আপুনি কিবা এটা অনুমান কৰিব পাৰিব। 200 MACDটো আপুনি যদি লগাই লয় তেতিয়াহ'লে ওপৰ গৈ আছে নে তলত গৈ আছে আপুনি অকণমান ধৰিব পাৰিব। এইকাৰণে এইটো আপুনি যদি লগাই লয় তেতিয়াহ'লে এই ইণ্ডিকেটাৰটো লগাই লয় তেতিয়াহ'লে আপোনাৰ অকণমান ধৰিব পাৰিব। কিন্তু এই ইণ্ডিকেটাৰটো বাই চেল কৰিবৰ কাৰণে নহয়, কিন্তু মাৰ্কেট ক'ত গৈ আছে সেইটো জানি পাবৰ কাৰণেহে মই লগাওঁ। আৰু কিছুমান ছিগনেল দিয়া নিচিনাও দিয়ে, কিন্তু আপুনি চাই যদি ট্ৰেড কৰে তেতিয়া ভালে। অ'কে ফ্ৰেণ্ড, তো চাৰ্ট ট্ৰেডিং এনেকৈ কৰা হয়। ভাল লাগিলে তেতিয়াহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বেলেগ যিবিলাক ভিডিঅ' আহিব সেইটো ফ্লেগ পেটাৰ্ণৰ বিষয়ে বনাম, আৰু হেড এণ্ড শ্ব'ল্ডাৰ সেইটো পেটাৰ্ণৰ বিষয়ে বনাম, আৰু কেণ্ডেলষ্টিক পেটাৰ্ণ বিষয়েও কেণ্ডেলষ্টিকৰ বিষয়েও মই বনাম। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।